বলকচোন আজি পনীৰৰ তৰকাৰীখন বনাওঁ আৰু তাৰ কাৰণে লৈছোঁ মই পনীৰ অলপমান। এতিয়া পনীৰ কেইটুকুৰা পানীৰ পৰা ধুনীয়াকৈ টুকি উলিয়াই ল'ম আৰু লগতে লৈছোঁ মই আলু 4টা দুফালকৈ কাটি ধুনীয়াকৈ কুকাৰত সিজাই লৈছোঁ। এয়া চাওক। আৰু কেৰাহীত মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হৈছে। এতিয়া পনীৰখিনি দি দিছোঁ। এয়া ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ফ্ৰাই কৰিম। পনীৰখিনি একেবাৰতে মই দি দিছোঁ, যিহেতু ইমানখিনিও পনীৰ নাই, সেইকাৰণে এয়া ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া হৈ গ'ল, পনীৰখিনি ভজা হৈ গ'ল। আৰু লগতে ল'ম আমি বইল আলু কেইপিচ, তেজপাত, চাহী পনীৰ মছলা, আৰু মছলা আছে, সেইটো মই নাই দেখুওৱা বাৰু। এয়া ৰৈ যোৱা তেলখিনিতে আলুখিনি ফ্ৰাই কৰিম আৰু তেজপাতকেইটাও দি দিছোঁ। এয়া মই শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ ৰংটোৰ কাৰণে। এয়া জিৰা মছলা পৰিমাণ অনুযায়ী আৰু চাহী পনীৰ মছলা দিছোঁ, ধনিয়া পাউডাৰ আৰু ব্যৱহাৰ কৰিম কাশ্মীৰী মিৰ্চ পাউডাৰ। গোটেইখিনি পৰিমাণ অনুযায়ী অলপ অলপকৈ ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি ধুনীয়াকৈ লৰাই দিম। লৰাই থাকিম আৰু ইয়াতে অলপ হালধি দি দিছোঁ, আকৌ লৰাম। এতিয়া এইখিনি ভাজা হৈ গ'ল, সেইকাৰণে ধুনীয়াকৈ পানী অলপ দি দিছোঁ। তেতিয়াহে উতল আহিব। আলু কেইপিচ অলৰেডি সিজাই আছে, তথাপিও আৰু অলপ চাহী পনীৰ মছলা দি দিছোঁ, যিহেতু পনীৰৰ তৰকাৰী। আৰু এনেকৈ লৰাই থাকিম। আৰু অকণ পানী দি দিছোঁ। বেলেগ একো তৰকাৰী বনোৱা নাই কাৰণে এইখিনি অলপ জোল জোলকৈ ৰাখিম। এয়া পনীৰ কেইপিচ দি দিছোঁ। এইটো গ্ৰেভি কৰা নাই, জোল জোল টাইপত থৈ দিছোঁ। এয়া উতল আহিছে, চাওক। এয়া অলপ উতলিব দিম, তেতিয়াহে সোৱাদটো আহিব, নহয়নে? এয়া চাওক, প্ৰায় হৈ গৈছে। এয়া আমাৰ পনীৰ ৰেডি।